আমি সকলোৱে বাহিৰত জাংক ফুড খাই ভাল পাওঁ নহয় জানো? আৰু খাবলৈ গ'লে কোনোবাক নহয় কোনোবাক লগত লৈ যাওঁ, ফ্ৰেণ্ডছ নহ'লে ফেমিলি, হয়নে? আজি ভাবিছোঁ নিজৰ কমফৰ্ট জ'নৰ বাহিৰত যাওঁ, অকলে ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ, কেনেকুৱা লাগে চাওঁ। এয়া আহি পালোঁ ৰেষ্টুৰেণ্টখনত। মিছা নকওঁ দেই, অকণমান নাৰ্ভাছ ফিল হৈ আছে যদিও ব'লকচোন ভিতৰত যাই কেনেকুৱা লাগে। ভাল আছিলে, ভিতৰত সোমাই ভাল লাগিলে, পৰিৱেশো ধুনীয়া আছিলে আৰু এম্বিয়েন্সো ভাল আছিলে। তাৰপিছত অকণমান বহি লৈ চেলফি ল'লোঁ, প'জ মাৰিলোঁ, নহ'লে পিছত আকৌ লিপষ্টিকখিনি গুচি যাব নহয়। আহক এতিয়া খানা অৰ্ডাৰ কৰোঁ, বহুত ভোক লাগিছে দেই। চাওঁচোন ইয়াতে কি কি পায়। কিবাকিবি অৰ্ডাৰ কৰি এতিয়া ৱেইট কৰি আছোঁ কেতিয়া আহি পাব খানা। ভোকতে পানীকে খাইছোঁ, থাকিব পৰা নাই আৰু ইমান ভোক লাগিছে। এয়া ফাইনেলি আহি পালে ভাৰ্জিন ম'ইট', চাওঁচোন খাই কেনেকুৱা লাগে। এক চিপ ল'লোঁ, বহুত ভাল লাগিছে খাই, ৰিফ্ৰেছিং আছিলে ড্ৰিংকটো। গোটেইখিনি এতিয়াই শেষ নকৰোঁ দিয়ক, নহ'লে পিছত কি খাম। এয়া আকৌ আহি পালে আমাৰ ভেজ গ্ৰিলড চেণ্ডউইচ অৰ্ডাৰ কৰিছিলোঁ। চাওকচোন নাজাৰাটো কেনেকুৱা, বহুত ধুনীয়া। এয়া মই ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছোঁ। আপোনালোকে কোনে কোনে ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভাল পায় বাৰু? ময়ো বাৰু ভালে পাওঁ, মানে ঠিকেই আৰু খাই ভাল লাগে। চাওকচোন খানা পাই একেবাৰে বহুত ফূৰ্তি পাইছিলোঁ তেতিয়া মই। মনটো একেবাৰে ভাল লাগি গৈছিলে, ইমান ভোকত আছিলোঁ যে। হ'ব দে, কিমান খাই খাই শেষ কৰিলিচোন একেবাৰে। এতিয়া চেণ্ডউইচটো ধৰিছে। চেণ্ডউইচটো বহুত টেষ্টি আছিল দেই, ভাল আছিলে। আপোনালোকে ভাল পায়নে চেণ্ডউইচ খাই? মই হ'লে ভাল পাওঁ, এনেকুৱা গ্ৰিলড হ'লে আৰু বেছি ভাল লাগে নহয় জানো? খাই খাই একেবাৰে শেষ কৰি দিলোঁ। অকলে অকলে গ'লেও লাজ নাই বেটিৰ, চাচোন। বাৰু জ'কছ এপাৰ্ট, চেণ্ডউইচটো আৰু এই ভাৰ্জিন ম'ইট'টো ভাল লাগিলে। মই ইয়াক ৰেট কৰিম 10 আউট অফ 10। এয়া ভোকত একেবাৰে প্লেট মুচি খাইছোঁ, একেবাৰে জানে এটাও ড্ৰপ থাকি নাযায় চচৰ। তাৰপিছতচোন ভোকটো নকমিলে, সেইকাৰণে আকৌ এটা অৰ্ডাৰ কৰিলোঁ। এয়া চিকেন ললিপপ অৰ্ডাৰ কৰিছিলোঁ। চিকেন ললিপপটো এয়া টেষ্ট কৰি চাইছোঁ। এইটোও টেষ্টি আছিলে, বাট অকণমান ড্ৰাই আছিলে মোৰ কাৰণে। এয়া চিকেন ললিপপ খাইছোঁ, আপোনালোকে লোভ নলগাব দেই মোক। চিকেন ললিপপটো টেষ্টি আছিলে, জাষ্ট অকণমান ড্ৰাই আছিলে মোৰ কাৰণে। এয়া পেট ভৰিল, নোৱাৰোঁ আৰু খাব। উফ, ভাগৰ লাগি গ'ল, অকণমান পানীকে খাই দিওঁ। তাৰপিছত এয়া মাউথ ফ্ৰেছনাৰ খাইছোঁ। চব খাম আজি, চব খাম, একো নেৰোঁ। তাৰপিছত খাই লৈ এয়া বিল, পইচা দিলোঁ, একেবাৰে পকেট খালী হৈ গ'ল আজি। বাপৰে, দৰ্জাখন বহুত টান অ'। উদৰ পৰাই খাই আৰু পকেট খালী কৰি এয়া ৰেষ্টুৰেণ্টৰ পৰা বাহিৰত ওলালোঁ অকলে অকলে। মই খাই ওলাই আহিলোঁ ৰেষ্টুৰেণ্টৰ পৰা। ভাল লাগিলে, ভাল এক্সপিৰিয়েঞ্চ আছিলে। এতিয়া ঘৰ যাই আছোঁ। কেতিয়াবা কেতিয়াবা এনেকৈ নিজৰ কোম্পানীও এনজয় কৰিব লাগে। আপোনাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ড সদায় এভেইলেবল থাকিব, সেয়া জৰুৰী নহয় ন? সেয়ে আপুনিও ট্ৰাই কৰিবচোন, এনেকৈ অকলে আহি চাব কেনেকুৱা লাগে। আৰু আপোনালোকৰ মাজৰ কোনোবাই যদি এনেকৈ আহি পাইছে, মোক জনাবচোন দেই কমেণ্ট কৰি। আপুনি ভাল পায় নে বেয়া পায় সেয়াও জনাব। আৰু আজিলৈ আহোঁ, বাই। আজি ছাবস্ক্ৰাইব নকৰিলে বেয়া সপোন দেখিব দেই।